2022 চনটোৰ বিদায় দি আমি 2023 চনটোৰ আদৰি লৈছোঁ। চাই থাকক ভিডিঅ'টো আৰু সকলোকে চাই থাকিব, স্কিপ নকৰিব। যিসকলে নতুনকৈ ভিডিঅ' চাই আছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে নতুন নতুন ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আৰু মৰম অকমান দিব তাকে কামনা কৰি 2023 চনটোৰ কিদৰে আমি পাৰ কৰিম নতুন বছৰটোৰ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। সকলোৱে নতুন বছৰটো ভাল হওক আৰু সুন্দৰ হয় তাকে কামনা কৰিছোঁ। 2022 চনটো ভাল হ'লে 2023 চনটো এতিয়া ভাল হ'লে সকলোৱে যেন ভাল হয়। বুকুতে বাজিছে ফুলৰে চাপ তেজতো উঠিছে বিৰিবিৰে ৰহ বুকুতে বাজিছে ফুলৰে চাপ ধন্যবাদ ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া 2023 চনটোৰ সকলোৰে সুখ শান্তি সুমধুৰে যে ভৰি পৰে আৰু মৰম চেনেহ সকলোৰে সকলোকে শুভেচ্ছা জনাইছোঁ। সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জনাইছোঁ আমাৰ দেৱজিৎ চেতিয়া ইউটিউব চেনেলটোৰ পৰা। এনেকৈ যেন আগলৈকে মৰম চেনেহ আপোনালোকে দি যায়, ইয়াক অলপ আগুৱাই যাবলৈ যেন সহায় কৰে। ধন্যবাদ। হেপী নিউ ইয়েৰ 2023।